বহুত ভাল লাগে মাহী ফাইনেলি উৰুছত আহি পালোঁ এয়া হ'ল কি ল'লা এনে লাগিল ভালে লাগিল দে উৰুচ চালা চালো ভাল লাগিল মানুহ ইমান নাই নেকি হ'ব লাহে লাহে আৰু টাইম আছে বহুত টাইম আছে আমাৰ এইটো আপোনালোকে জানে আজি শ শ বছৰ ধৰি প্ৰায় 300 বছৰ আগৰ পৰা আমাৰ এই উৰুচ মুবাৰক চলি আছে আৰু এইটো আমাৰ প্ৰতি বছৰে আমাৰ অসমীয়া 8-9 ইংৰাজী কেতিয়াবা 20-21 পৰে গতিকে প্ৰতি বছৰে আমাৰ অসমীয়া 8-9 ফাগুনৰ 8 আৰু 20-21 তাৰিখ বা 21-22 আমাৰ ফেব্ৰুৱাৰী পৰে আৰু ফাগুনৰ 8-9 তাৰিখ অলপমান কথা আমি ক'ব লাগিব যে উৰুচ মুবাৰক আমাৰ যিজন দৰগাহ শ্বৰীফৰ পীৰ এই পীৰ বাবাৰ নাম হ'ল আব্দুল গফুৰ শ্বাহ আৰু তেওঁৰ পৰিবাৰজন হ'ল পাটেলি মা আৰু পাটেলি মাৰ নাম অনুযায়ী আজি ইয়াৰ আমাৰ যিখন লাট নম্বৰ ৰাজহ গাঁও এইখন হৈ যায় আমাৰ পাটগাঁও বৰ্মকম দৰগাহ শ্বৰীফ গতিকে তেওঁৰ নাম অনুযায়ী হৈছিল আৰু আমাৰ যিজন পীৰ বাবা আছিল এই দৰগাহ শ্বৰীফৰ যিজন পীৰ তেখেত আৰবৰ মানুহ আছিলে তেখেত ধৰ্মপ্ৰচাৰক হিচাপে আহিছিলে প্ৰায় 400 বছৰ আগত আৰু তেতিয়া তেওঁ আহি আমাৰ বৰদোৱাৰৰ তেতিয়া সৰু সৰু ৰাজা আছিল সেই ৰাজাৰ ওচৰত তেওঁ মন্দিৰত নামাজ পঢ়িছিলে আৰু যেতিয়া তেওঁ নামাজ পঢ়িছিলে তেতিয়া তেওঁ ফকীৰ বুলি পেলাই তেওঁৰ যিবিলাক মন্ত্ৰী চন্ত্ৰী আছিল পালে পঢ়ি আছিল তেওঁলোকে তেতিয়া তেওঁক বান্ধি থৈছিল সূৰ্যমুৱা কৰি আৰু তেতিয়া তেওঁ প্ৰকাণ্ড দুডাল সাপ আহি তেওঁক ছায়া কৰি ৰাখে আৰু তেতিয়াৰ পৰা তাৰপৰা তেওঁ আমাৰ পীৰ বাবা ইয়ালৈ আহিছে আহি ইয়াত তেওঁ বসবাস কৰি ধৰে তেতিয়া জংঘল বা বাঘ বাৰু পকে আছিলে গতিকে তেতিয়া বসবাস কৰি তাৰপিছত তেওঁ ইয়াতে আজিও আপোনালোকে দেখিব 300 বছৰ পুৰণি গছ আজি আমাৰ ভাৰতবৰ্ষত আছে নে নাজানো এইটো নৱজীবিহীন এই জোতা আপোনালোকে দেখিছে মৰ্তবা তেখেতে লৈ আছে গতিকে হাজাৰ হাজাৰ ভক্ত আহি উপস্থিত হৈছে হ'ব ধন্যবাদ সাবস্ক্রাইবার আর এখানে আর সব মানে ঘরে হয়ে যাও মাহী মাহী এনে to something bright.
এয়া হ'ল আমাৰ মানে ভালো পইচা ভিডিওটো বনাই পাঁচশটো ল পইচা ল'ম নেকি তহঁত ভাই হয় দিবাহে লাগে আৰু মানে দেখিছা মোৰ পইচা পাই মানে এটা অকণমান বেছি দেখালো ভিডিঅ' পাতি আছে তো চাও কি ধুনীয়া লাগছি গাঁৱৰ ভাতটো লবি গাঁৱৰ ভাতটো চাই মৰম লাগছে নহয় কিনবি না এইকে ভিডিও বনাব লাগছিলে না কি বুলি বুজি তো 50 টাকা নিয়ে গেছি পরে নালাগে নহ'লে পিন্ধিলো পইচা দিছা মান্তি হ'ল
আছে।